আমার কুকুর একদম টুপনি টুপনি হে গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। তো মই বৰ্ষা আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আৰু আজি মোৰ ভাল নহয়, কাৰণ আমাৰ কুকুৰ আজি বেমাৰ হৈছে। কালি ৰাতিৰ পৰা চাগে কালি ৰাতিৰ পৰা হৈছে। ৰাতিৰ পৰা মানে কি বতৰটো মানে কেনেকুৱা বৰষুণ দি আছে, বতাহ দি আছে, চ' হৈছে চাগে মানে জ্বৰ, কাহ, চৰ্দি গোটেইখিনিয়ে হৈছে। আৰু তো ভাবিছোঁ যদি বেছি ভাল নাপায় তেতিয়াহ'লে ডাক্তৰত নিব লাগিব। কালি মানে কি ৰাতিৰ পৰা আমাৰ কুকুৰ বেমাৰ হৈ আছে। মানে প্ৰথমতে চৰ্দি হ'ল, তাৰপিছত মানে এনেই অলপ অলপ কাহ হ'ল, তাৰপিছত জ্বৰটো উঠিলে আৰু একদম আৰু গোটেই ৰাতি মই তাক লৈ আছোঁ। অকণমান টাইমো শুব দিয়া নাই, একদম আৰু ভয় লাগি গৈছিল। মানে প্ৰথম বেমাৰ হৈছে যে কুকুৰটো, মানে এতিয়া ৰাতিপুৱা অকণমান ভাল পাইছে মানে কি অকণমান ভাল পায় আকৌ মানে হৈ যায়। মানে মিঠাতেলেৰে তাক মালিচ কৰি দি আছোঁ, মালিচ কৰি দিয়া টাইমখিনি মানে সি ভাল পায়, আকৌ হৈ যায়। তো নাজানো আৰু আজি তাক ডক্তৰৰ তাত নিব লাগিব চাগে। তো ভাবিছোঁ মানে কি যদি আৰু ৰাতি আৰু বেছি হৈ যায়, তো বেছি নহওঁতেই তাক মানে কি ডাক্তৰ তাত নিম আজি। তো আজি ভ্লগটো মানে এইখিনিয়ে আৰু এনেকৈয়ে দেখাব লাগিব। ভাবিছিলোঁ আজি কিবা এটা বেলেগ ভ্লগ কৰিম, বাট আজি নোৱাৰিম কুকুৰ কাৰণে, যিহেতু কুকুৰ আজি বেমাৰ হৈছে। তো ভিডিঅ'টো চাই থাকিব আগলৈ। আজি আৰু মানে কি ভ্লগ হয় এইটো নাজানো আৰু। ক'ত যাবা কুকুৰ? এই কুকুৰ চাইছা কুকুৰটো ইয়া হামু ক'ত যামে আমি কুকুৰ আগু ক'ত যামে? আমার কুকুর হা হয়েছে না কুকুর, আমার কুকুর হা হচ্ছে। এই কুকুর এটি শোয়াছোন, এইটু শোয়া, এইটু মোবাইলটি শোয়া, এটি শোয়া। আমি মেডিকেল যাম, হসপিটাল যাম না। আমার কুকুর কাজে বেজি দিব না, কুকুর বেজি দিব না কোচোন। তো ফাইনেলি আমি পাই গ'লোঁ মানে কুকুৰ ক্লিনিকটো, আৰু আমি য'ত দেখাম আৰু মানে কুকুৰক। ইয়াত মানে বেবী ডাক্তৰ বহে, মানে মিৰ্জাত হয় মানে ছানডেৰ পৰা আৰু একদম আৰু গোটেই কেইদিনে বহে ইয়াত। অকল মানে ছানডে নবহে চাগে, বাকী গোটেই কেইদিন বহে। তো এতিয়া আমি কুকুৰক দেখাই লওঁ, আৰু চাইনিয়ে আমাৰ কুকুৰক লৈ আছে এতিয়া। তো এতিয়া মানে কি ডাক্তৰে বেলেগ এটা পেচেণ্ট চাই আছে, চ' আমি সেনেকৈ বাহিৰতে ৰখি আছোঁ। তো এতিয়া আমাক মাতিলে আমি যাওঁ। এয়া চাওক একদম কুকুৰে আৰু একদম কি টোপনি গৈছে, সি ক'বই নোৱাৰে ইমান টোপনি। তো এতিয়া আমাক ডাক্তৰে চালে আৰু মেডিচিন লিখি দিলে কিবা কিবি, তো সেইখিনি আমি এতিয়া লৈ আছোঁ। আমার কুকুর একদম টুপনি 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 টুপনি, আমার কুকুর টুপনি গ'ল। সেই গাইজ আমি বাবুক দেখালোঁ, মানে চৰ্দি আৰু কাহৰ জ্বৰৰ গোটেইখিনিয়ে ঔষধ দিলে আৰু কিবা কিবি দিলে। তো এতিয়া আমি ঘৰত যাম আৰু, মানে যিহেতু দেখুওৱা হ'ল নগকো একো। আমাৰ কুকুৰে এতিয়া ঔষধ খাব, ঔষধ ইমান ধুনীয়াকৈ খাই আছে সি। চাওকচোন ঔষধখিনি, বাপৰে একদম মুখখন চাওক তাৰ। কুকু কুকু ঔষধ খাইছা, ইমান ভাল পায় মানে সি ঔষধ খাই। এয়া চাওক একদম ঔষধ খাই আৰু একদম সি ভাল পাই গ'ল। এয়া হাঁহি চাওকচোন তাৰ, ভালে পাই গ'ল আৰু এবাৰ ঔষধ খাই মানে কি সি ভাল পাই গ'ল। এতিয়া খেলি আছে সি।
খাইছে আমি বাবুক মালিচ কৰি দি আছো আৰু ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ উদুবা তুমি ইমান আছে এইটো আমাৰ বাবু একদম নাক তেল তিলে কৰি দিছো আমি চকুতো লগাই দিছো অকমান হাই সো গাইস আমাৰ হোম টুৰ চাই কেনে লাগিছে ভাল লাগিছে যদি কমেন্টত জনাব একদিন মই ডেইলি ৰুটিন দিম আপোনাক আৰু ফুল ৰুৱাই আছো মানে কি হ'ল দিনটো কুকুৰ লগত এনেকেই গ'ল আৰু এতিয়া মানে কি সি অলপ ভাল পালে আৰু খেলিয়ে আছে দেখিলেইটো আৰু এটা মানে কি ইণ্টাৰেষ্টিং কথা যে আমাৰ কুকুৰে ঔষধ খাই একদমেই আৰু বহুতেই বেছি ভাল পায় তো আৰু সি এতিয়া শুই আছে মানে মোৰ মাতটো শুনি উঠিলে চাগে তো যদি আমাৰ কুকুৰ ভিডিঅ' আৰু চাব বিচাৰে দেন মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা তেতিয়াহ'লে আমাৰ কুকুৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব